हेलो बंधुসকল আপোনালোক সকলোকে আমাৰ হাহু হাহক চেনেললৈ স্বাগতম জনাইছো আমাৰ হাহু হাহক চেনেলটো কিন্তু আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হো বেবি তুমি মোৰ লগত সদায় এংকে থাকবা দে মই তোমাক বহুত ভাল পাওঁ বহুত মৰম কৰোঁ মই তোমাক তুমি এনেকৈ কৈছা যেন মই তোমাক ভালেই নাপাওঁ তোমাক মই কিমান ভাল পাওঁ কেৱল মইহে জানো কি তুমি মোক ইমান ভাল পোৱা অ' মাই গড বেবি শুনা না তোমাৰ লগত মোৰ এটা ইম্পৰ্টেণ্ট কথা আছিল কি কথা মৰমী কচোন ক মানে বেবি মই আজি বজাৰলৈ যাব লাগিব প্ৰিয়ৰ লগত কি প্ৰিয় আকৌ কোন হয় কি প্ৰিয়ক তুমি চিনিয়ে নোপোৱা সি মোৰ বেষ্ট ফ্ৰেণ্ড মানে প্ৰিয়ৰ আজি বাৰ্থডে আছে হা সেইকাৰণে হেনো তাৰ লগত মই শ্বপিং কৰিব যাব লাগে সি বোলে কাপোৰ চিলেক্ট কৰাত বহুত বেয়া আৰু তুমিতো জানাই মই কাপোৰ চিলেক্ট কৰাত কিমান ভাল জানো তোমাক মই ভালদৰে জানো যাবা অ' মাই গড তুমি কিমান ভাল মোক ইমান মৰম কৰা তুমি কৰ তুমি যাবা প্ৰিয়ৰ লগত যাবা তুমি অ' বেবি তুমি বেয়া পাইছা ন শুনা না ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ন বুজিছোঁ যোৱা তুমি যোৱা থেংক ইউ বেবি প্ৰিয় আজি ৰাহুলৰ পৰা কিবাকে বাচি তোমাক লগ কৰিবলৈ আহিলোঁ দিয়া মই মজা তুমি সদায় মোক এনেকৈ লগ কৰিবলৈ আহি থাকিবা দেই সেইবোৰ তুমি চিন্তাই কৰিব নালাগে প্ৰিয় মোৰ এটা এনেকুৱা ডাইলগ আছে নহয় সেই ডাইলগটো মই যদি তেওঁৰ সন্মুখত মাৰি দিলোঁ তেওঁ মোক নিশ্চয় আহিব দিব সঁচাই কিনো সেই ডাইলগটো শুনা ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ন হাও এই দেখোন মোক শ্বপিং কৰিব যাম বুলি কৈছিলে এতে কি কৰি আছে তাই অ' সেই দাঁত ফুলি থকা মোলেটোহে মানে প্ৰিয় অ' বাইদেউ আপুনি দেখাত ইমান ধুনীয়া এই ডেৰ ফুটীয়া পা অচিনাকি ছোৱালী এটা সেনেকৈ ধুনীয়া বুলি ক'ব লাজ নাপাতই এক শ্বট দিম কাণত লতি গৰম হৈ যাব তোৰ গম পাইছা চৰি দাদা চৰি ঠিক আছে মই ইয়াৰ পৰা যাওঁ দিয়ক বেবি তোমাৰ গালত কিবা এটা লাগি আছে চাওঁ মই আঁতৰাই দিছোঁ আঁতৰিলে দিয়া গম পালোঁ আৰু দুটাৰ সম্পৰ্ক কি কিমান দিন হ'ল চাগে ভাল চাই চিনেমা এখন চাব পৰা নাই মই অ' বেবি তুমি আজি প্ৰিয়ৰ লগত শ্বপিং কৰিব যাম বুলি কৈ তাৰ লগত দেখোন হোটেলত বহি চিপতি মাৰিহে আছিলা অ' তুমি মানে আমাক সন্দেহ কৰি থাকা ন মই বুজিলোঁ তোমাক ভালদৰে বুজিলোঁ মই সেইটো কথা নহয় অ' বেবি সি তোমাৰ গালখনো লাগছে মোৰ কিমান দুখ লাগছে মইহে জানো মোৰ গালখনত কিবা এটা লাগি থকাৰ কাৰণেহে সি আঁতৰাই দিছিল তাতে তুমি ইমান ভুল বুজিলা আমাক সেইটো কথা নহয় অ' বেবি মই মিছা কথা ক'লে বেয়া পাওঁ অ' বেবি তুমি বেয়া পালা নেকি বাৰু শুনা না ভালটো মই তোমাকে পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ন ঠিক আছে তুমি যি কৰা কৰি থাকা হেল্ল' প্ৰিয় কি কৰি আছা কি বেবি আজি মোৰ কাৰণে ইমান ধুনীয়া বস্তু বনাইছা বঢ়িয়া গণ্ডেচিয়া তোমাৰ কাৰণে নহয় প্ৰিয় আহিব আজি সেইবাবে এইবোৰ যোগাৰ কৰি আছো কি সেইটো আমাৰ ঘৰতো মাতিছ মানে প্ৰিয়ক বাৰ্থডেত একো দিয়াই নহ'ল নহয় সেইকাৰণে মই তাক ঘৰলৈ খাবলৈ মাতিছোঁ আকৌ মাতা ঠিকে আছে দিয়া অ' বেবি বেয়া পাইছা নেকি শুনা না ভালটো মই তোমাকেই পাওঁ বাট হি ইজ মাই বেষ্ট ফ্ৰেণ্ড ন নাই পোৱা কিয় বেয়া পাম অ' বেবি বজাৰৰ পৰা অলপ ব্ৰইলাৰ মাংস লৈ আহিবা নেকি কিয় নানিম বাৰু তুমি ক'লে মই সকলো কৰিম যাওঁ দিয়া অ' দাদা মাংস লাগিছিল নেকি আপোনাক মাংসই লাগে কিন্তু কুকুৰৰ মাংস তাৰ ওপৰত অলপ বিধ ঢালি দিবি যাতে সেই প্ৰিয়টোৱে খাই মৰি থাকক কি কৈ আছে আপুনি এইবিলাক দাদা কোন প্ৰিয় নহয় মোৰ ভুলতে ওলাই গৈছিল মোক 2 কিলো ব্ৰইলাৰৰ মাংস দে 2 মিনিট ৰ'ব মই 10 মিনিটত আহি আছোঁ আপোনাৰ বাবে ব্ৰইলাৰৰ মাংস লৈ খাওঁ বেবি আৰু সেই মোলেটো নাই একাই ক'ত গেল হেল্ল' বেবি ক'ত আছা তুমি ঘৰত নাই দেখোন কোনো অ' বেবি ভালটো মই তোমাকেই পাইছিলোঁ বাট প্ৰিয় মোৰ বেষ্ট ফ্ৰেণ্ড আছিল ন সেইকাৰণে মই এতিয়া না কেনেকৈ কওঁ সেইকাৰণে তাৰ লগতেই গুচি আহিলোঁ কি ক'লা তুমি